মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মাছৰ ৰেচিপি। ইয়াৰ বাবে প্ৰয়োজন হ'ব বিলাহী, পিঁয়াজখিনি মই চুচি লৈছোঁ আৰু জলকীয়া ফালি লৈছোঁ দুফালকৈ, আৰু বিলাহী লৈছোঁ অকণমান চুচি পেলাই আৰু দুফালকৈ কাটি। এতিয়া মই তেলখিনি ভালকৈ গৰম হ'বলৈ দি চুচি দিয়া পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত এই কেঁচা জলকীয়া ইয়াতে দি দিছোঁ। তাৰপিছত চুচি থোৱা বিলাহীখিনিও মই ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াত অকণমান পানী যোগ কৰি দিম আৰু ভালকৈ উতলিবলৈ দিম। এয়া ইতিমধ্যে ভালকৈ সিজি গৈছে। এতিয়া ইয়াত মই নিমখ দিম, হালধি অকণমান দিম, আৰু ৰেড চিলি অকণমান ইয়াত দি দিম। অকণমান এতিয়া ইয়াত মই চেনি যোগ কৰি দিম, যাতে চেনিকণৰ পৰা অকণমান টেষ্টটো অকণ বেলেগ হয়, ৰংটো উঠে। এইখিনি ভালকৈ এতিয়া সিজি গ'ল। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দিম। অকণমান এতিয়া মই ইয়াত পানী দি দিম। পানীখিনিয়ে যাতে এইখিনি ভালকৈ সিজাই দিয়ে। এতিয়া মই ইয়াত খুন্দি থোৱা সৰিয়হখিনি দি দিম। সৰিয়হখিনি দিয়াৰ পিছত মই ইয়াত ভালকৈ লৰাই দিছোঁ। এতিয়া মই অকণমান ইয়াত পানী যোগ কৰি দিম। এতিয়া মই মাছখিনি ইয়াতে দি দিম। এতিয়া এইখিনি ভালকৈ ইয়াত লগাই দিছোঁ সৰিয়হখিনি। এতিয়া মই ইয়াত পানী দি দিম। ইতিমধ্যে এইখিনি উতলিবলৈ লৈছে। এতিয়া মই অকণমান সময় মিডিয়াম ফ্লেমত ৰাখি দিম। এতিয়া মই ইয়াত ধনিয়া পাত কেইটামান দি দিম। ইতিমধ্যে এয়া হৈ গৈছে। এতিয়া মই এইখিনি এটা বাতিলৈ কাঢ়ি থৈ দিছোঁ, আৰু গৰম ভাতৰ লগত এতিয়া আমি দুইজনী মিলি পেলাই খাম। আপোনালোকৰ যদি এইটো ৰেচিপি ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই, আৰু খাই পেলাই জনাব কেনেকুৱা হৈছে।